নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু মই নিতুল, আপোনালোকে চাই আছে নিতুল দ্য টিম অফ এণ্টাৰটেইনমেণ্ট। আৰু আজিৰ ভিডিঅ'টোৰ কণ্টেণ্ট হ'বলৈ গৈছে লাচিত বৰফুকন পাৰ্ট 2। আৰু ইতিমধ্যে পাৰ্ট 1 আপলোড কৰা হৈছে, আৰু যিসকলে পাৰ্ট 1 চোৱা নাই তেওঁলোকে মোৰ চেনেলত ভিজিট কৰি পাৰ্ট 1টো চাব। আৰু যিসকলে চাইছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি পাৰ্ট 1ত পাইছিলোঁ যে মোমাই তামুলীয়ে স্বৰ্গদেউ প্ৰতাপ নাৰায়ণ সিংহৰ ৰাজসভাত বৰবৰুৱাৰ পদত অধিষ্ঠিত হৈছিলে। তেন্তে ৰণক্ষেত্ৰ অৰ্থাৎ পাৰ্ট 2ত কি আছে, দেৰি নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰণক্ষেত্ৰত কৈছে যে লাচিত বৰফুকনে সৌভাগ্যক্ৰমে পিতাকৰ সকলোবোৰ গুণ লাভ কৰিছিল। পিতাকৰ দৰে লাচিতেও কৰ্তব্য পালনৰ নামত নিজৰ প্ৰাণ পৰ্যন্ত ত্যাগ কৰিবলৈ সাজু আছিলে। লাচিত বৰ ভাগ্যৱান আছিল, কিয়নো ঘৰতে শিক্ষাৰ উৎকৃষ্ট পৰিৱেশ পাইছিল। পিতাক মোমাই তামুলী আছিল ৰজাঘৰৰ উচ্চপদস্থ বিষয়া। তলতীয়া বিষয়াসকলৰ সৈতে হোৱা আলোচনা বিলোচনা, সমস্যা সিদ্ধান্ত আদি শুনি তেওঁ সেইবোৰ বুজিবলৈ সক্ষম হৈছিল। এনেকৈ তেওঁ বহু সৰু কালৰ পৰাই বহু গভীৰ কথা জানিবলৈ সক্ষম হৈছিল। আৰু এনেকৈয়ে তেওঁ পুৰত বয়সলৈ এজন দূৰদৰ্শী, নিষ্ঠাবান, কৰ্তব্যপৰায়ণ তথা সাহসী নেতা হিচাপে গঢ় লৈ উঠিছিল। আহোমৰ সম্ভ্ৰান্ত পৰিয়ালত পুতেকহঁতক সুশিক্ষা দিবৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হৈছিল। তেওঁলোকক আহোম শাস্ত্ৰ, দণ্ডনীতি আৰু অৰ্থশাস্ত্ৰ অনুসৰি ৰাজধৰ্মৰ শিক্ষা দিয়াৰ লগতে দেশৰ অতীত ইতিহাস সম্পৰ্কেও জ্ঞানদান কৰিছিল। লাচিতেও এই সকলো শিক্ষা লাভ কৰিছিল। আৰু সামৰিক শিক্ষাতো পাকৈত হৈ উঠিছিল লাচিত বৰফুকন। তেওঁ সৰুৰে পৰা দেউতাকৰ লগত ৰাজচৰালৈ অহা যোৱা কৰিবলৈ পাইছিল, যাৰ ফলত তেওঁ ৰজাঘৰৰ বাব ল'ব পৰা হৈছিল। মোগলৰ বিৰুদ্ধে হোৱা ৰণত বৰসেনাপতি পতাৰ আগতেই লাচিতক বিভিন্ন বিষয়াভাৱ দিয়া হৈছিল, যেনে ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা, দলাকাষৰীয়া বৰুৱা আদি। ঘোঁৰা বৰুৱা হৈ থকাৰ সময়ত তেওঁৰ ঘোঁৰাত ৰজাই উঠি বৰ ভাল পাইছিল, কিয়নো লাচিতে দুৰ্দান্ত ঘোঁৰাক বশলৈ আনিছিল আৰু তেওঁ ঘোঁৰা চলালে ৰজাই ডলাত উঠাৰ দৰে আনন্দ লাভ কৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চক্ৰধ্বজ সিংহৰ ৰাজপাটত বহিছিল। বহু আলোচনা বিলোচনা, চিন্তা চৰ্চাৰ অন্তত লাচিত বৰফুকনক বৰসেনাপতি পতা হৈছিল। অৱশ্যে বৰসেনাপতি পতাৰ আগে স্বৰ্গদেৱে লাচিতক বহুতো ধৰণে পৰীক্ষা কৰি চাইছিল। তেওঁৰ সাহস, ইচ্ছাশক্তি, মনৰ দৃঢ়তা, আত্মসন্মানবোধ আদি জানিবৰ বাবে এই পৰীক্ষাসমূহ কৰা হৈছিল। পৰাক্ৰমী মোগল হেনচকু অসমৰ ওপৰত নিবদ্ধ হৈ আছিল। 1639 খ্ৰীষ্টাব্দত অসমত মোমাই তামুলী বৰবৰুৱাৰ দিনত অসমৰ নামনি অংশ মোগলৰ হাতলৈ যায়। মোমাই তামুলী বৰবৰুৱা আৰু মোগলৰ সেনাপতি আল্লাহ ইয়াৰ খাৰ মাজত হোৱা সন্ধি মৰ্মে গুৱাহাটীকে ধৰি নামনি অসম আহোম স্বৰ্গদেৱে হেৰুৱাবলগীয়া হয়। অলপ দিন পিছতে মোগল সম্ৰাট শ্বাহজাহান পাদশ্বাহ নৰিয়াত পৰে। পুত্ৰসকলৰ মাজত খামখেয়ালি আৰম্ভ হয়। এই চেগতে স্বৰ্গদেউ জয়ধ্বজ সিংহই মোগলক গুৱাহাটীৰ পৰা খেদি মানাহলৈ লৈ যায়। আৰু বন্ধু বান্ধৱীসকল, দিল্লীৰ সম্ৰাট হৈ পৰিল ঔৰংগজেব। তেওঁ পুনৰ অসম আক্ৰমণ কৰিবৰ বাবে মন মেলে আৰু মিৰ্জুমুলা নৱাবক এই কামত নিযুক্ত কৰে। মিৰ্জুমুলাই 1662 চনৰ আৰম্ভণিতে অসমত প্ৰৱেশ কৰাই নহয়, মিৰ্জুমুলাই অতি সহজে গুৱাহাটী পৰ্যন্ত অধিকাৰ কৰে। আহোমসকল বংশগতভাৱেই আছিল যুদ্ধপ্ৰিয়। টাই জাতিৰ আহোমসকলে 13 শতিকাৰ আগভাগতে অসম ৰাজ্য দখল কৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত নামনি অসমৰ ৰাজপ্ৰতিনিধি আছিল এজন হিন্দু কায়স্থ। তেওঁৰ নাম আছিল মন্থিৰ ভৰালী বৰুৱা। তেওঁক নিযুক্ত কৰাত আহোম বিষয়া, ডা ডাঙৰীয়া আদি অসন্তুষ্ট হৈছিল। বিদেশী শত্ৰুক বাধা দিবলৈ তেওঁলোক
একগোট হোৱা নাছিল। ফলত মিৰ্জুমুলাই হেলা ৰঙে নামনি অসম জয় কৰিছিল। নিজৰ মাজত হাই কাজিয়া খিয়লা খিয়লি হ'লে যে নিজৰ বিপদেই হয় সেই কথা আমি এই উদাহৰণটোৰ পৰা জানিব পাৰোঁ। মোগল সৈন্যবাহিনী আহি কলিয়াবৰ পোৱাতহে আহোমসকল সচেতন হ'ল আৰু মোগলক ভেটিবলৈ সাজু হ'ল। কিন্তু আগতীয়া প্ৰস্তুতি নথকাৰ বাবে তেওঁলোকে মোগলক ভেটিব নোৱাৰিলে। মিৰ্জুমুলাৰ সেনাপতি দিলেৰ খাঁ দাউদজা আছিল অতি সাহসী লোক। তেওঁ শিমলুগুৰিৰ শক্তিশালী দুৰ্গ জয়লাভ কৰে। আহোম সৈন্যসকলে ভয় খাই পলাবলৈ আৰম্ভ কৰিলে। আনকি ৰজা যোদ্ধ সিংহ নামৰূপলৈ পলাই গ'ল। এই চেগতে মিৰ্জুমুলাই গড়গাঁও অধিকাৰ কৰে। সেয়া আছিল 1662 চনৰ মাৰ্চ মাহৰ কথা। আহোমসকলে মনৰ বেজাৰত মোগলক খেদি পঠিওৱাৰ উপায় চিন্তিবলৈ ধৰিলে। মোগলে অসমখন ছানি ধৰাত তেওঁলোকৰ মনত গভীৰ দেশপ্ৰেম জাগি উঠিল আৰু যিকোনো উপায়েৰে মোগলক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিলে। কোনো আগজাননী নিদিয়াকৈ আক্ৰমণ কৰিবলৈ ধৰাত মোগলসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এনে অচিনাকি ঠাই তেওঁলোক আৰু যথেষ্ট চিন্তাত পৰিছিল। তাতে আকৌ আহোম সৈন্যসকলে তেওঁলোকৰ খাদ্যবস্তু কাঢ়ি ল'বলৈ ধৰিলে। সেয়ে তেওঁলোকে সন্ধিৰ কথা ভাবিবলৈ বাধ্য হ'ল আৰু 1663 খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত সন্ধি আৰম্ভ হ'ল। সন্ধিৰ চুক্তিমতে নামনি অসমৰ মোগলৰ হাতলৈ যায়। যুদ্ধৰ খৰচৰ বাবদ কেইবা লাখ টকাও আৰু অলেখ হাতীৰ উপৰিও স্বৰ্গদেউ যোদ্ধ সিংহৰ জীয়ৰী ৰমণী গাভৰুক আৰু স্বৰ্গদেউৰ ভতিজী টিপাম ৰজাৰ জীয়েকক মোগলৰ হাতত অৰ্পণ কৰিবলৈ বাধ্য হয়। অসমীয়া প্ৰজা আৰু বন্দী লগত লৈ মোগলসকল দিল্লীলৈ উভতিল। উজনি অসমৰ পৰা মোগলসকল আঁতৰি যোৱাত আহোম স্বৰ্গদেউ আৰু পাত্ৰ মন্ত্ৰীসকলে যথেষ্ট সকাহ অনুভৱ কৰিলে আৰু তেওঁলোকে মিলিত হৈ মোগলৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰাৰ কথা চিন্তা কৰিলে। মুখত মিঠা পেটত তিতা এই বুদ্ধি খটুৱাই আহোমসকলে মোগলৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ চলিল। কিয়নো মোগলৰ ধনবল আৰু জনবল আহোমতকৈ বহুত বেছি। হুৰমুৰকৈ যুদ্ধ কৰিলে নিস্তাৰ নাই। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আজিলৈ বাই বাই, দ্য নেক্সট কণ্টেণ্ট।